কিন্তু সঘনে আমি চাই আছোঁ যে BPF দলে এটাৰ পিছত এটা প্ৰপেগেণ্ডা লৈ তেখেতসকলে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ এটা বিশৃংখলতা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ যত্ন কৰি আছে আৰু এই কেইদিনৰ পৰা আমি শুনি আছোঁ যে ওৱান বাই ওৱান তেখেতসকলে বিভিন্ন ধৰণৰ আমাৰ যি ৰুলিং গভৰ্ণমেণ্টৰ MCLA সকল আছে EM সকল আছে তেখেতসকলক এপ্ৰ'চ কৰি আছে ডাইৰেক্টলি নহ'লে ইনডাইৰেক্টলি কাৰোবাৰ জৰিয়তে আৰু এপ্ৰ'চ কৰি তেখেতসকলে এটা কথাই কৈ আছে গোটেইকেইজনক যে আপুনি হেনো আমাৰ লগত আহিলে চৰকাৰখন আমি বনাব পাৰিম আগৰ চৰকাৰখন ভাঙি যাব আমি নতুন চৰকাৰ আমি বনাব পাৰিম আৰু সেইকাৰণে আপুনি যদি আহে তেখেতসকলক এটা ভাল অফাৰো দিয়া হৈ আছে মনিটাৰী অফাৰো দিয়া হৈ আছে তেখেতসকলক পজিশ্যনৰ অফাৰ দিয়া হৈ আছে তেখেতসকলক মানে কোৱা হৈ আছে যে আপোনালোকক পজিশ্যন দিয়া নাই তো আমি আপোনালোকক পজিশ্যন দিম তো তেনেকুৱাকৈ বিভিন্ন ধৰণৰ মানে এংগেলত তেখেতসকলে চেষ্টা কৰি আছে যাতে বৰ্তমান এক্সিষ্টিং যি গভৰ্ণমেণ্ট আছে সেইটো যাতে ভাঙি যায় কিন্তু আমাৰ ফালৰ পৰা আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে আমাৰ যিখন চৰকাৰ গঠন হৈছে আমি জানো যে এটা এলায়েন্স গভৰ্ণমেণ্ট আমাৰ UPPL BJP আৰু GSP মিলি যিখন চৰকাৰ গঠন কৰা হৈছে সেইখন এতিয়া এটা ষ্টেবল গভৰ্ণমেণ্ট এতিয়া আৰু ইয়াত কোনো থ্ৰেট নাই আমি যিটো ৰাইজৰ মাজত যিটো মেছেজ এটা কনভে কৰিব বিচাৰি আছে BPF দলে ৰাইজে যাতে হেতুত লৈ বিভ্ৰান্তি সৃষ্টি নহয় তেখেতসকলে যাতে কোনো চিন্তাত নপৰে এইখন গভৰ্ণমেণ্ট এটা ষ্টেবল গভৰ্ণমেণ্ট এখন গভৰ্ণমেণ্ট টিকি থাকিব অহা 5 বছৰলৈকে টাৰ্মটো পুৰা কৰিব সেইটো আপোনালোকে নিশ্চিন্ত হৈ থাকক আৰু বিশেষকৈ এইখিনি কথাই ক'ব বিচাৰিছোঁ যে আমাৰ যিসকল MCLA আছে বা আমাৰ EM সকল আছে তেখেতসকলৰ ওপৰত আমাৰ ফুল কনফিডেন্স আমাৰ পাৰ্টিৰ আৰু গোটেইকেইজনে নিজৰ ফিডবেক নিজে তেখেতসকলে দিছে যে আমি দলৰ লগতে আছোঁ দলৰ লগতে থাকিম আৰু সেইকাৰণে এইখন চৰকাৰ টিকি থাকিব তাত কোনো সন্দেহ নাই তো প্ৰেছ মিট কৰাৰ মেইন উদ্দেশ্যটো হ'ল যেহেতু মই BPFৰ পৰা MCLA খেলি পেলাই জিকি অহাৰ পাছত মই UPPLত যোগদান কৰিলোঁ কৰাৰ পাছত আজি যি আমাৰ BTRৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আজি যিটো সন্মান যিটো স্থান দিছে মই UPPLত অহাৰ পাছত গতিকে সেইটো মই পাহৰিব নোৱাৰোঁ সেইটো বহুত ধন্যবাদ দিব লাগিব কিন্তু তথাপিও BPFৰ কৰ্মীসকলে মোক প্ৰচাৰ কৰিছে আজিও ধনঞ্জয় বসুমতাৰীয়ে BPFৰ লগত জড়িত আছে আৰু BPF চৰকাৰ কৰিলে BPF লগত যাব বুলি কথা ওলাই পৰিছে সেইটো সঁচা হৈছেকে মিছা কথা মই যিটো সন্মান পাইছোঁ এই সন্মান হেৰি পেলাই আকৌ মই BPFত যোৱাৰ কোনো প্ৰশ্ন নাই কোনো যুক্তি নাই মই UPPলতে থাকিম ভৱিষ্যতে মই UPPলৰ হৈ কাম কৰি যাম এই এলায়েন্সৰ ধৰ্মমৰ্মে আমাৰ UPPL দলৰ পৰা দুজন আমি মিনিষ্টাৰ পাম সেইটো একেবাৰে চিয়'ৰ আৰু BPFে কোনটো যুক্তিত তেওঁলোকে মিনিষ্টাৰ খুজিছে আমি নাজানো কিন্তু এটা কথা স্পষ্ট তেওঁলোকৰ মাজত ভিতৰত দুই ভাগ হৈ আছে BPFৰ মাজত চন্দন গ্ৰুপ আৰু হাগ্ৰামা গ্ৰুপ এইখিনি মানুহে যেন নাজানে সিহঁতৰ মাজত ইউনাইটেড আছে বুলি দেখুৱাবলৈ গৈয়ে তেওঁলোকে নানা কথা কৈ পেলাই মানুহৰ মাজত বিভ্ৰান্তি এটা আনিব বিচাৰিছে আৰু এইটো আমাৰ মাজত বিশৃংখলা সৃষ্টি কৰিব বিচৰা এটা কৌশল মাত্ৰ